Hello everyone, good morning. কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল আৰু আজি দেৱালী হয় মোৰ ফালৰ পৰা সকলোকে হেপী দেৱালী আৰু আজি মোৰ ভিডিঅ'ত কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ দেৱালী উপলক্ষে কি কৰোঁ চাই থাকিব হেকলৈকে আৰু মোৰ ভিডিঅ' যোনে নতুনকৈ চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু আগুৱাই যাবলৈ আৰু মোৰ গাটো ইমান ভাল নাই কাহ চৰ্দি হৈ আছে মাহঁতৰ ঘৰৰ পৰা অহাৰ পৰাই কাহ চৰ্দি হৈ আছে আৰু বেটাৰো গাটো ভাল নাই তথাপিও ভিডিঅ' কৰিব লাগিব বুলি কৰিছোঁ আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু সোনকালে ভাল হওক বুলি এতিয়া চাই থাকক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই আজি ভিডিঅ'টো বাৰীৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকক দেখুৱাম এতিয়া বাৰীত আমাৰ কি হৈছে কি নাই হোৱা সকলোখিনি দেখুৱাম আপোনালোকক চাই থাকিব এফালে চাওক এইফালৰ পৰা সৌ দূৰলৈকে আলুৱে চব ফুল আলু আৰু এফালে তিতা কেৰেলা আৰু এফালেও তিতা কেৰেলা আৰু এফালে বেগেনা আৰু এফালে ফ্ৰেছ বিন আৰু এফালে দাংবডি আৰু এফালে ওলকবি এফালে ফুলকবি এফালে বন্ধাকবি আৰু এফালে পিয়াজ হয় আৰু এফালে ৰচুন দেখিছেনে ডাঙৰ হৈছে পিটিকা বনাই খাবলৈ টেষ্টি হ'ব আৰু এফালে মূলা আৰু এফালে ধনিয়া মই এতিয়া ধনিয়া ছিঙিবলৈ আহিছোঁ কাৰণ মাংস বনাম মাংসৰ লগত ধনিয়া দি ভাল লাগে আৰু এফালে লাই শাক আৰু এফালে লফা দেখিছেনে অকমান ডাঙৰ হৈছে আৰু আজি কি কৰোঁ চাই থাকিব আপোনালোকে আৰু এফালে মই এতিয়া ধনিয়া ছিঙো ধনিয়া বেছি ডাঙৰ হোৱা নাই অকণমান লৈ যাম মাংস শাকত দি খাই ভাল লাগিব বুলি আৰু ইমান সৰুতে ছিঙিব নিদিয়ে দেউতাই তথাপিও লৈছোঁ আৰু অকণমান ডাঙৰ হ'লে ছিঙিবলৈ দিয়ে এতিয়া মই ধনিয়া ছিঙিলোঁ এফালে দেখা পাইছে মাংসত দিব লাগিব যে সেইকাৰণে ছিঙি আনিছোঁ এতিয়া আৰু ফটকা চটকা আনিলে হাজবেণ্ডে ৰ'ব দেই এইটো জাখন মাৰি ল'ম আৰু আজি লিখাবালিলৈ গৈছিলে হাজবেণ্ডে আমাৰ প্ৰতি বছৰে দেৱালীৰ দিনাখন লিখাবালিলৈ যায় আৰু সেয়া লিখাবালিৰ পৰা আহোঁতেই আৰু এইফালে দেখা পাইছে ফটকা চটকা আনিলে আৰু অথনি পটককৈ ভিডিঅ'টো বন্ধ কৰিবলগীয়া হ'ল কাৰণ দেউতা আগত ওলাই দিলে আৰু ইমান ভিডিঅ' কৰাৰ অভ্যাস নাই আৰু লাজো লাগে সেইকাৰণে ভিডিঅ'টো বন্ধ কৰি দিলোঁ আৰু এইফালে চাওক আনিলে কিবাকিবি আৰু আমাৰ প্ৰতি বছৰে সেই লিখাবালিলৈ মন্দিৰলৈ যোৱা হয় এইফালে দেখা পাইছে হাজবেণ্ড আৰু মায়ে কল পুলি ৰুইছে আৰু এইফালে চাওক দুয়োটাই পূৰা যুঁজি বান্ধি আছে পৰি থাকিব বুলি তাৰে আকৌ বান্ধি দিছে কলগছজোপা দেখা পাইছে আৰু এইজোপা দুইফালে দুজোপা দিছে ইফালে দুজোপা পৰি যাব বুলি ৱালত বান্ধি লৈছে গেটখনতে তাঁৰ দি আৰু এইফালে দেখা পাইছে সৰু বাচ্চা পাৰ্টি আহিছে সিহঁতক হেনো ফটকা লাগে বম লাগে কিবাকিবি লাগে আৰু গোটেইখনে আহি কিনে পূৰা এনেকুৱা হুলস্থুল কৰি দিছে আৰু এইফালে হাজবেণ্ডে বিলাই আছে এটি কৰি ইয়াকে চকৰি লাগে কৈছে ৰাজক বম জ্বলা নাই ভয় লাগে নি বম জ্বলা ন কি জ্বলাবি আৰু নিদিলো হয় হ্যাঁ ইয়া পালিয়ে দে বম ল চকৰি দিম ন এই বল তো ডাঙৰটো জ্বলা পাৰিবি জ্বলাবলৈ নাই খোৱা
ল চকৰি নহয় জানো খুলিবই পৰা নাই নি আকৌ এইফালে দেখা পাইছে দুজনী আকৌ আহিলে সিহঁতকো লাগে হেনো ফেটপেটি আৰু ফেটপেটি 2 পেকেট দি পঠিয়াইছোঁ সেইটোকে ইমান ভাল পাইছে সৰু ছোৱালী যে আৰু এইফালে দেখা পাইছে মই বনাবলৈ এতিয়া শাক চাক ৰেডি কৰি ল'লোঁ এফালে বিলাহী 2টা লৈছোঁ আৰু আদা নহৰু আৰু ইয়াতে লগতে জলকীয়া পিচি দিছোঁ কেঁচা জলকীয়া এফালে লৈছোঁ আলু ধনিয়া পিঁয়াজ আৰু এইখিনি বনাম এতিয়া আৰু এইফালে মাংস গাহৰি মাংস আৰু এইখিনি বনাম আৰু এতিয়া আপোনালোকক অকণমান দেখুৱাম প্ৰথম দেৱালী ভাইটি ভয় কৰিব নাই কমেণ্টত দি দিবা ভাইটি ভয় কৰিব নে নকয় এইফালে দেখা পাইছে চাকি তাকি জ্বলাই কমপ্লিট হৈ গৈছে লাইট চাইট জ্বলালোঁ আৰু এইফালে চাকি এগছ নমি গ'ল জ্বলাব লাগিব আৰু অকণমান ভিতৰলৈ গৈ দেখুৱাই আছোঁ আপোনালোকক আৰু এইফালে বেটা আৰু মায়ে ৰখি আছে এইফালে তুলসী গছৰ তলতো জ্বলালোঁ আৰু এইফালে চাৰিওফালে লাইট চাইট লগালোঁ আৰু যিহেতুকে আজি পোহৰৰ উৎসৱ হয় সেইকাৰণে সকলোৱে পোহৰ কৰাই ঘৰবোৰ ধুনীয়া কৰে আৰু ময়ো অকণমান চেষ্টা কৰিলোঁ পোহৰ কৰিবলৈ আমাৰ ঘৰটো আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব মই বহুত ভাল দেখিছোঁ ধুনীয়া লাগিছে আৰু এইফালে চাওক লাইট চাইট জ্বলি আছে আৰু ভিডিঅ'তকৈ এনেকৈ নৰ্মেলকৈ মই নিজে চকুৱে দেখিছোঁ সেনেকৈ বেছি ভাল লাগিছে ভিডিঅ'তকৈ এইফালে এতিয়া মই আগফালে চাকি তাকি জ্বলাই কমপ্লিট হৈ গ'ল এতিয়া মই পাকঘৰলৈ আহিছোঁ শাক বনাই আছোঁ মাংস শাক বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ চাব দেই ধুনীয়াকৈ গাহৰি আলু মাংস বিলাহী দি বনাইছোঁ এইফালে মাংস বনি আছে Is that fiber in it? Like Horlicks? আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ আৰু আজি বিশেষকৈ তেনেকৈ একো দেখুৱাবলৈ নহ'লে আপোনালোকক আৰু এতিয়া ফটকা চটকা বজাই থাকোঁতে ফুটাই থাকোঁতে এতিয়া ইমান বেয়া এটা খবৰ আহিল যে আমাৰ ডাঙৰ বাইদেউৰ ল'ৰাটো ভৰিটো দুখ পালে বোলে কাৰাটে শিকি আছিলে প্ৰেক্টিছ কৰি আছিলে তেতিয়াহে ভৰিটো দুখ পাইছে বুলি কৈছে ইমান বেয়া লাগিছে সেইকাৰণে চবেই তাৰমানে একো নকৰা হৈ থাকিলে বন্ধ হৈ থাকিলে চব বন্ধ হৈ আছে আৰু ভিডিঅ' কৰা নহ'ল আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ আজিলৈ বাই বাই